Hello guys, welcome to another video. ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোত এই সকল মহান ব্যক্তিৰ জন্ম হৈছিল। আজি আন্তৰ্জাতিক অহিংসা দিৱস। 1869 চনৰ আজিৰ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল। 1904 চনৰ আজিৰ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল। 1847 চনৰ আজিৰ দিনটোত জাৰ্মান ফিল্ড মাৰ্শ্বেল তথা ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰপতি পল বনৰ জন্ম হৈছিল। 1896 চনৰ আজিৰ দিনটোত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা মুছলিম লীগৰ প্ৰসিদ্ধ নেতা লিয়াকত আলী খানৰ জন্ম হৈছিল। 1538 চনৰ আজিৰ দিনটোত ইটালীৰ গণিতজ্ঞ চাৰ্লছ বাৰ্মিয়ৰ জন্ম হৈছিল। 1814 চনৰ আজিৰ দিনটোত সমাজ সংস্কাৰক দক্ষিণ ৰঞ্জন মুখাৰ্জীৰ জন্ম হৈছিল। 1997 চনৰ আজিৰ দিনটোত লাভলীনা বৰগোহাঞিৰ জন্ম হয়। 1907 চনৰ আজিৰ দিনটোত নোবেল বঁটা বিজয়ী আলেকজেণ্ডাৰ ৰবাৰ্ট টৌনৰ জন্ম হৈছিল। 1696 চনৰ আজিৰ দিনটোত অটোমান সম্ৰাট প্ৰথম মাহমুদৰ জন্ম হৈছিল। 1884 চনৰ আজিৰ দিনটোত ফৰাচী টেনিছ খেলুৱৈ মেৰিয়ন বাল্টোলিৰ জন্ম হৈছিল। 1900 চনৰ আজিৰ দিনটোত ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰথম ছাত্ৰ লীনা নাগাৰৰ জন্ম হৈছিল। 1889 চনৰ আজিৰ দিনটোত প্ৰখ্যাত বঙালী অভিনেতা আৰু নাট্যকাৰ শিশিৰ কুমাৰ বাদৰীৰ জন্ম হৈছিল। 1852 চনৰ আজিৰ দিনটোত উইলিয়াম ৰেমছেৰ জন্ম হৈছিল। 1952 চনৰ আজিৰ দিনটোত তাজা খান খ্যাত বলিউড তাৰকা জো বাল্টোলিৰ জন্ম হৈছিল। 1924 চনৰ আজিৰ দিনটোত ভাৰতীয় বঙালী চলচ্চিত্ৰ পৰিচালক তপন সিঙৰ জন্ম হৈছিল। আজিলৈ ইমানেই। থেংকছ।